এয়া চাইছে। তো বন্ধুসকল মোৰ ফ্ৰেণ্ডজন এতিয়া আহি পাল। এয়া হৈছে দুটা মহ, বিশ্বাস কৰিব নোৱাৰিব যে অকল এতিয়া পল্টন বজাৰৰ পৰা আমি যাম পোনে পোনে কলাক্ষেত্ৰলৈ, আৰু কলাক্ষেত্ৰৰ যিখিনি পৰিৱেশ আমি আপোনালোকক দেখুৱাম। ইয়াৰে পৰা বাছেৰে মই যাম। বন্ধুসকল আমি আহি পালোঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। চ' কলাক্ষেত্ৰত এতিয়া ভিতৰলৈকে সোমাই নাযাওঁ, কাৰণ মোৰ এজন ফ্ৰেণ্ড আছে। সেই ফ্ৰেণ্ডজন আহিব, যাৰ লগত মই স্কুলত একেলগতে পঢ়িছিলোঁ আৰু মোৰ বেষ্ট ফ্ৰেণ্ড। চ' তেওঁৰ অপেক্ষা অলপ কৰিম, আৰু তেওঁ আহিলে তেওঁৰ লগত একেলগতে শংকৰদেৱ কলাক্ষেত্ৰলৈ সোমাই যাম। চ' চাই থাকক ডিজিটেল আৰ্টছ ব্লগ। বন্ধুসকল মোৰ ফ্ৰেণ্ডজন এতিয়া আহি পাল। মই এতিয়া ভিতৰলৈকে সোমাই যাম আৰু ভিতৰৰ পৰিৱেশখিনি আমি আপোনালোকক দেখুৱাম। ত' ইমান কষ্ট কৰি মোৰ বন্ধু আহিছে, ত' সেইকাৰণে বন্ধুক বহুত বহুত ধন্যবাদ। ত' এতিয়া আমি ভিতৰলৈকে যাওঁ আৰু আপোনালোকক ভিতৰৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী। ত' এতিয়া মেইন দুৱাৰৰ সন্মুখলৈ আহি বাচ্ছাবিলাকৰ যিবিলাক খেলা ঠাই সেইবিলাক আমি আপোনালোকক দেখুৱাই আছোঁ। চাইছে ইয়াতে বন্ধুসকল নিজৰ সৰু বাচ্ছাবিলাকক লৈ আহিলে বহুত আনন্দ কৰিব পাৰিব তেওঁলোকে। এয়া চাইছে কিমান ধুনীয়া লাগিছে। এয়া চাইছে কিমান হাঁহ ইয়াতে আছে, আৰু লগতে ক্ৰকডাইলখনে এইটো হাতীবোৰক কামুৰি দিছে। চ' এই চাৰিওফালৰ যিখিনি দৃশ্য আছে বন্ধুসকল খুবেই ধুনীয়া, আৰু চাৰিওফালৰ মনোমোহা দৃশ্যখিনি আপোনালোকক আমি দেখুৱাম। ত' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব স্ক্ৰিপ্ট নকৰাকৈ। এয়া হৈছে দুটা মহ, আৰু মহ দুটাই নিজৰ মাজতে মাৰামাৰি কৰি আছে, তাৰে এটা দৃশ্য। এতিয়া বৰ্তমান মই গৈ আছোঁ পূৰ্বজ্যোতি মিউজিয়ামলৈ ভিতৰত, আৰু মিউজিয়ামৰ ভিতৰত মই আগতে এবাৰ আহিছিলোঁ, কিন্তু এইবাৰ আপোনালোকক ভালদৰে জনাম গোটেইখিনি ডিটেইলছ। বন্ধুসকল আপোনালোকে দেখিছে যিখিনি মানে প্ৰকাণ্ড মূৰ থৈ দিয়া আছে, কিন্তু এই মূৰবিলাক আচলতে কাৰ আছে সেই সকলোখিনি আমি আপোনালোকক জনাম। এইটো হ'ল শিয়ালৰ মূৰ, আৰু এইটো দানৱ এটা, আৰু এইটো সত্যজিত তাৰাকাসুৰ, আৰু এইটো হ'ল ডেমন। এইটো ভালকৈ ক'ব নোৱাৰি ডেমনটো নহয়, কিন্তু বাকীখিনি আপোনালোকক আমি জনাব পাৰিম। যোনে সীতাক হৰণ কৰিছিলে। এই বন্ধুসকল চাইছে অনবদ্য বাদ্য, আৰু অনবদ্য বাদ্যৰ সকলো ধৰণৰ ইয়াতে দিয়ে। সঁচাকৈ বন্ধুসকল গাঁৱলীয়া পৰিৱেশবিলাক ইমান ধুনীয়া লাগে, আপোনালোকে দেখিলে এটা বিশ্বাস কৰিব নোৱাৰিব যে এইবিলাক পৰিৱেশ ইমান ৰেচম শিল্প, মানে সূতা বনোৱা হয়। এয়া চাওক ছেম টু ছেম অৰিজিনেল নিচিনা লাগিছে, কিন্তু আচলতে এইবিলাক অৰিজিনেল নহয়, চিত্ৰাংকন কৰা। ইমান ধুনীয়াকৈ চিত্ৰাংকন কৰিছে যে বুজিব নোৱাৰি বস্তুবিলাক আচলতে কি। আৰু এনেকুৱা ধৰণৰ বহুত দৃশ্য আমাৰ ইয়াতে দিয়া আছে। এয়া চাওক এইটো গাঁৱলীয়া পৰিৱেশত আগত যেনেকৈ মানে ৰন্ধা বঢ়া কৰিছিলে আৰু সূতা বনোৱা আছিলে, সেই সকলো পৰিৱেশখিনি ইয়াতে দিয়া আছে। আপোনালোকে চালে ইমান ভাল পাব, মানে আৰু এনেকুৱা ধৰণৰ বহুত বস্তু দিয়া আছে। এয়া চাওক মানে যিটো দৰা আৰু কইনাৰ যিটো পোচাক, এইটো কিমান এটা ধুনীয়াকৈ সাজিছে, আৰু ফটো পিছফালে চাইছে বন্ধুসকল একদম গাঁৱলীয়া পৰিৱেশৰ নিচিনা লাগিছে। এয়া হৈছে অসমৰ এটা বিশিষ্ট শিল্প, অসমীয়া নৃত্যৰ যিটো দৃশ্য ইয়াতে দেখুৱাবলৈ যত্ন কৰা হৈছে, এইটো কিমান ধুনীয়াকৈ আহিছে। এয়া হৈছে বাগৰুম্বা নৃত্য, বড়ো জনগোষ্ঠী। এইটো হৈছে আমাৰ অসমৰ আটাইতকৈ ধুনীয়া আৰু আটাইতকৈ ভাল বস্তু, কাৰণ আমাৰ অসমখন একচুৱেলি আমাৰ চাহ বাগানৰ কাৰণে বিখ্যাত। সেই চাহ বাগানৰ এনেকুৱা এটা পৰিৱেশ ইয়াতে দিয়া হৈছে।
এইটো সম্পূৰ্ণ পৰিৱেশবিলাক আপোনালোকে দেখিলে ভাবিব পাৰে যে পৰিৱেশবিলাক আচলতে চিত্ৰাংকন কৰা নহয় অৰিজিনেল, কিন্তু আচলতে এইবিলাক চিত্ৰাংকন কৰা। পিকচাৰটো দেখি আপোনালোকে নিশ্চয় মনত পৰিছে যে অসমৰ এটা বিহু নাচ, আৰু এইটো সকলোৰে জানে যে এইটো বিহু নাচ হয়, আৰু এই পৰিৱেশটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি অসমীয়া মানুহে আচলতে মাছ ধৰিবলৈ ক'লে এইখিনি বস্তু আমাৰ অসমীয়া মানুহৰ প্ৰয়োজন, আৰু অসমীয়া মানুহবিলাকে এইখিনি বস্তুৰে মাছ ধৰে। আচলতে আমিও কেতিয়াবা মাছ ধৰিবলৈ বিচাৰোঁ, কিন্তু টাইম নিমিলে, গতিকে মাছ ধৰিব নোৱাৰোঁ। অসমীয়া মানুহৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি সকলোখিনি এতিয়া সংৰক্ষণ কৰা আছে। এয়া চাওক অসমীয়া লোকসকলে এইবিলাক ভাল পোৱা যিখিনি অসমীয়া ব্যক্তিসকলৰ বিশেষকৈ প্ৰিয় বস্তু, আৰু এয়া চাওক অসমীয়া ব্যক্তিসকলৰ এইবিলাক বস্তু দিয়া আছে, আৰু কাঁহৰ বাচন এয়া চাওক কিমান ধুনীয়াকৈ সজিছে। এইবিলাক আচলতে অৰিজিনেল হয়, এইবিলাক বন্ধুসকল কোনো চিত্ৰাংকন কৰা নহয়, এইবিলাক সব অৰিজিনেল বস্তু হয়। শংকৰদেৱ কলাক্ষেত্ৰৰ যিখিনি পৰিৱেশ ভিতৰৰ আৰু বাহিৰৰ সকলোখিনি দেখুৱালোঁ। আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো আমাক কমেণ্ট কৰি জনাব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু বেছি কি কৰি শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে এটা শ্বেয়াৰে আমাৰ প্ৰতি থকা ভাল পোৱা গুচাই। তো আপোনালোকে আমাৰ ফেচবুক পেজটো বেছি শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব। তো আজিৰ কাৰণে ইমানে। জয় হিন্দ।